हेलो गाइस আপোনালোকে এবাৰ হলে তো ট্ৰেইনত জাৰ্নি কৰিছে কিন্তু আপোনালোকে গম পায়নে ৰেলৱে ষ্টেচনত যে আমি এনাউন্সমেন্টবোৰ শুনিবলৈ পাওঁ সেই ভয়েসটো আসলতে কাৰ হয় তেনেহলে বলক আজিৰ ভিডিওটো ইয়াৰ পৰা কন্টিনিউ কৰোঁ তো গাইস আমি ৰেলৱে ষ্টেচনত যিজনী ভয়েস শুনিবলৈ পাওঁ তেওঁৰ নাম হৈছে সৰলা চৌধুৰী আৰু আমাৰ ভাৰতবৰ্ষত যিমানে ৰেলৱে ষ্টেচন আছে বেছিভাগ ষ্টেচনত আমি সৰলা চৌধুৰীৰে ভয়েস শুনিবলৈ পাওঁ यात्रीगण कृपया ध्यान दें 1578 मनाली गुवाहाटी इंटरसिटी एक्सप्रेस के आने के संकेत हो गए हैं। ये गाड़ी आज प्लेटफॉर्म नंबर 1 पर आ रही है। धन्यवाद। আৰু গাইস ষ্টেচনত যেটো এনাউন্সমেন্ট আমি শুনিবলৈ পাওঁ হেতু ভয়েসটো পিড ৰেকৰ্ডিং কৰা থাকে মানে ভাৰতবৰ্ষত যিমানে ৰেলৱে ষ্টেচনত যিমানে এনাউন্সমেন্ট আমি শুনিবলৈ পাওঁ সেইবিলাক আগৰ পৰাই ৰেকৰ্ডিং কৰা আছে মানে যিমান এনাউন্সমেন্ট যে আমি শুনিবলৈ পাওঁ সেইবিলাক আমাক প্লে কৰি শুনাই দিয়া হয় তো এতিয়া ৰেকৰ্ডিংৰ ফন্ডাটো মই আপোনালোকক বুজাই আছো তো গাইস ৰেকৰ্ডিংটো যেতিয়া কৰা হৈছিল হেতু মানে বাগ বাগ কৰি সৰু সৰু টুকুৰাত ৰেকৰ্ডিং কৰা হৈছিল মানে ফাৰ্ষ্টত ট্ৰেইনৰ নাম আৰু ষ্টেচনৰ নাম তাৰ পিছত 1 পৰা 10 লৈকে নম্বৰ আৰু কিছুমান সেন্টেন্স ৰেকৰ্ডিং কৰি থোৱা হৈছিল যেনে यात्रीगण कृपया ध्यान दें ट्रेन नंबर डैश अपने निर्धारित समय पर डैश बजकर डैश मिनट पर प्लेटफॉर्म नंबर डैश से रवाना होगी तो गाइस यात जत मैं डैश बुली কৈছো यात एको ভয়েস নাথাকে ইয়াৰ জগাতে বেলেগ বেলেগ ট্ৰেইনৰ নাম ট্ৰেইনৰ নম্বৰ ষ্টেচন নেম আৰু সময় আৰু প্লেটফৰ্ম নম্বৰ উমাই তৈ দিয়ে আচ্ছা এইবিলাকটো পুৰণা কথা হয় কিন্তু নতুন কথা এইটো হৈছে যে মানি লোৱা এতিয়া নতুন নতুন ষ্টেচনবিলাক বনিছে কিন্তু ইয়াততো সৰলা চৌধুৰীৰ ৰেকৰ্ডিং কৰা নাথাকে ইয়াত কেছটো এনেকুৱা হয় যে বেলেগ আৰু কোনোবাৰ ভয়েসবিলাক উমাই দিয়া হয় আৰু গাইস কেতিয়াবাতো আমি ৰিমেক্স ভয়েসো শুনিবলৈ পাওঁ যেনে यात्रीगण कृपया ध्यान दें ट्रेन नंबर 12550 शिव गंगा एक्सप्रेस अपने निर्धारित समय से 5 घंटा देरी से चल रही है যত সকলো বস্তুবিলাক ঠিকই থাকে বস অনলি ষ্টেচনৰ নাম ট্ৰেইনৰ নাম বেলেগ কোনো পাৰ্সনৰ ৰেকৰ্ডিং কৰাবিলাক মই দিয়া হয় আৰু গাইস কেতিয়াবা এনেকুৱা হৈ যায় যে কোনো ফিমেলৰ ভয়েস ৰেকৰ্ডিং নকৰাকৈ সিম্পলি কম্পিউটাৰ ভয়েস সোমাই দিয়া হয় ইয়াত মই আপোনালোকক এটা সঠিক প্ৰুফ দি আছো এখন ট্ৰেইন আছে যিখনৰ নম্বৰ 13050 যিখন অমৃতসৰৰ পৰা হাওড়ালৈকে চলে আৰু বিয়া আম্বালা কেন জালন্ধৰ বাৰাণসী পণ্ডিত দীনদয়াল জংচন আৰা পটনা আসানসোল হৈ পিনি হাওড়া জংচন গৈ পিনি পায় এতিয়া ইয়াত যিমানবোৰ ষ্টেচন আছে সকলোতো সৰলা চৌধুৰীৰ ভয়েসত ৰেকৰ্ডিং কৰা আছে কিন্তু এতিয়া এখন নিউ ষ্টেচন বনিছে যেটোৰ নাম হৈছে পণ্ডিত দীনদয়াল জংচন সৰি নতুন ষ্টেচন নহয় কিন্তু নতুন নাম এটা ৰখা হৈছে মোগলসৰাই জংচন ইয়াততো পণ্ডিত দীনদয়াল জংচন সৰলা চৌধুৰীৰ ভয়েসত ৰেকৰ্ডিং কৰা নাই ইয়াত অনলি কম্পিউটাৰ ভয়েস এটা লগাই দিয়া হয় আপোনালোকে অডিঅ'টো নিজে এবাৰ শুনি লোৱা कृपया ध्यान दीजिए गाड़ी संख्या 1305 अमृतसर एक्सप्रेस अमृतसर से चलकर पंडित दीनदयाल उपाध्याय जंक्शन दानापुर आसनसोल के रास्ते हावड़ा को जाने वाली कुछ ही समय में प्लेटफॉर्म क्रमांक 8 पर आ रही है धन्यवाद তো গাইস ইয়াতো আপোনালোকে নিজে শুনিছে সকলো ৰেকৰ্ডিং এটা ভয়েসত আছিল কিন্তু যেতিয়া পণ্ডিত দীনদয়াল জংচন কৈছিল এটো আছিল কম্পিউটাৰ ভয়েস তো আপোনালোকে এতিয়া আই হোপ গম পাই গলে ৰেলৱে ষ্টেচনত এনাউন্সমেন্টবোৰ যে কেনেকুৱা হয়